শূন্য বুকুৰ শব্দ, দ্য চাউণ্ড অফ জিৰো বুক। নীলিমা নিজৰ ঘৰটোৰ কোণত বহি আছিল। বাহিৰত সন্ধিয়াৰ জোনাক পৰি আছিল, কিন্তু তেওঁৰ চকুৰ পানী ওলাই থকাৰ বাবে কিছু দেখিব পৰা নাছিল। তেওঁৰ একমাত্ৰ আশাৰ দ্বীপটো তেওঁৰ পুত্ৰ ঈশান আজিয়ে চিৰদিনৰ বাবে বিদায় লৈ গ'ল। ঈশান আছিল নীলিমাৰ জীৱনৰ একমাত্ৰ কাৰণ, একমাত্ৰ সুখ। তেওঁ বিধৱা হৈছিল স্বামীৰ মৃত্যুৰ পিছত। তেতিয়া ঈশান কেৱল 2 বছৰ বয়সৰ আছিল। মানুহে কতেনো বিধৱাৰ জীৱন অন্ধকাৰ, কিন্তু নীলিমাৰ বাবে ঈশান আছিল এক টুকুৰা জোনাক। ছোৱালী মানুহ, একলিয়া, দুখীয়া ভাৱে দিন চলাব লগা। এই সকলোৰ মাজতো তেওঁ ঈশানক সন্মুখত ৰাখি শত কষ্ট সহ্য কৰি নিজৰ জীৱন উজ্বলাই চলিছিল। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। কিন্তু নিয়তি বোধহয় তেওঁক সুখ দিবলৈ মন কৰিব পৰা নাছিল। ঈশানক এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ তেওঁ দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিল। কিন্তু একদিন বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়ত ঈশানক এখন দ্ৰুতগতিত আহি থকা গাড়ীয়ে খুন্দা মাৰে। এইজনী আইৰ আশাৰ দ্বীপ মুহূৰ্তে নিৰ্বাপিত হৈ যায়। সেই খবৰ পোৱাৰ লগে লগেই নীলিমাৰ বুকখন যেন শূন্য হৈ পৰিল। তেওঁৰ চিঞৰ শুনি গাঁৱৰ মানুহবোৰ দৌৰি আহিল। কিন্তু তেওঁ কি কৰিব? ঈশান এতিয়া তেওঁৰ কোলাত নাছিল। কেৱল হেঁপাহৰ এটি লাহে লাহে ঠাণ্ডা হোৱা দেহটো আছিল। নীলিমাৰ চকু নসৰিয়েই তেওঁৰ গোটেই ৰাতি ঈশানক বুকুত লৈ বহি আছিল। ভাল লাগিলে শ্বেয়াৰ কৰিব। কিন্তু জীৱনৰ একেবাৰেই থমকি ৰ'ব নোৱাৰে। মানুহবোৰ আহি নীলিমাক সান্তনা দিলে। ঈশানক শ্মশানলৈ নিলে। আৰু সময়ৰ সঙ্গে সঙ্গে সকলো যেন আগুৱাই গ'ল। কিন্তু নীলিমাৰ জীৱন তাতে থমকাই থাকিল। ৰাতি শুবলৈ গ'ল। তেওঁ এতিয়াও ঈশানৰ মিঠা মাত শুনিছিল। তেওঁৰ লপহীয়া ভংগীমা মনত পৰিছিল। এদিন নিশা নীলিমাই ঈশানৰ ওঠত চকু মুদা হাঁহিটো দেখিবলৈ পাবলৈ মন কৰিলে। কলা আকাশখনৰ ফালে চাই তেওঁ ক'লে, বোপাই, তই জোনৰ লগত আছ নেকি? সেই নিশাই তেওঁ প্ৰথমবাৰৰ বাবে ঈশানৰ অনুপস্থিতিত শান্তি অনুভৱ কৰিলে। হয়তো ঈশান সত্যতে জোনৰ লগত আছিল। হয়তো তেওঁ তাক দেখিবলৈ আকাশলৈ যাব লাগিছিল। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। নীলিমাই ঈশানৰ স্মৃতিবোৰ বুকুত লৈ পুনৰ জীৱন আৰম্ভ কৰিবলৈ চেষ্টা কৰিলে। হয়তো সেয়ে ঈশানেও চাইছিল।
তেও যেন কান্দি নাথাকে, আগুৱাই যায়। শূন্য বুকুৰ শব্দটো এতিয়া অলপ কমি আহিছে, কিন্তু নীলিমা জানে সেই শব্দ কেতিয়াও একেবাৰে অন্ত নহয়। ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।